এজনী জোঁৱায়েকক এনেকৈ ভালৰ ভালটো বাছৰ বাছটো আনি খুৱাব পাৰে। সেইকাৰণে নিজৰ গাঁৱৰ মানুহে তাইক ডাইনী বুলি খেদিলে। ভোক লাগিছে হে? নিজৰ পেটৰ পোৱালি মাৰি চহকী নহ'লেও হ'ব, এনে ধন মোক নালাগে। কাইলৈ ৰাতিপুৱাই সিহঁতক যাবলৈ কৈ দিব। আপুনি আহি এইখন কি কৰিলে? লোকৰ কথাত কাণ দিবলৈ মোক কিহে পাইছিলে? অনৰ্থ হ'ব বুজিছ, মহা অনৰ্থ মই কৈ দিম।